মানুহজনীৰ বিয়াৰ পিছত আজি আমাৰ ঘৰত প্ৰথম বাৰ্থডে আৰু সেইকাৰণে ভগৱানৰ ওচৰত আহি গ'লোঁ নাৰিকলী মন্দিৰ। এতিয়া কি ভৰি ধোৱা? নাৰিকলী মন্দিৰত এতিয়াহে ছিষ্টেমটো ভাল হৈছে, মানে চাকি দিয়াৰ। আগতে চাকি দিব হ'লে গোটেইবিলাকে উপৰি জুপুৰি দিছিলে, এতিয়া বৰ্তমান চব শাৰী শাৰীকৈ দিব পাৰে। চাকি ধূপ ধূনা চব ইয়াতে জ্বলায় আৰু মন্দিৰটো আছে এইফালে, ৰাইট চাইডে আছে মন্দিৰটো আৰু ইয়াতে চাকি বন্তি জ্বলাই দিলে আৰু। দিনটোৰ কাৰণে এনেকুৱা একো প্লেনিং নাই, বৰ্তমান এনেই আৰু মন্দিৰত আহি গ'লোঁ, এতিয়া ঘৰলৈকে যাওঁ, সন্ধিয়া কি হয় দেখা যাব। হৈ গ'ল নেকি দুটা? পাপা আজি কোনো প্লেনিং নাই, বাৰ্থডে বুলি কিনে প্লেনিং নাছিল, হঠাৎ প্লেনিং হ'ল। মোৰ লগৰ এজন বন্ধু এজনকে মাতি দিলোঁ আৰু তাকো মাতিবৰ কাৰণে বাকী আছিলে। পূৰা মালিকিনী ইফালে বনোৱাত ব্যস্ত, ইফালে মাইনা কি শিকিলা? মাংসৰ আলু ইফালে দেখোন দেউতাই মাংস কুটিয়ে আছে দেখোন, হোৱাই দেখোন নাই দেখোন। বাবা গোটেই বিয়াৰ ডিছ চাইছে মানে, খুৰী বৰমা বাইদেউ এইয়া। কেনে কিয়া মাইনা মাইনাই দেখোন বিয়া পাতি কেনে বুলি কয় কিয়া বা কেনে পিছে মাইনা ভিতৰত কাৰ বাৰ্থডে এতিয়া কওঁ কেকটো কোনে কাটব লাগিব কওঁ মাইনা কওঁ পুৰা হাঁহৰ মাংস বনোৱাত ব্যস্ত কি তুমি খাত বল 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 অলপ সময় জুইটো কমাই দিয়া আৰু ব'লা। মানে মানুহজনীৰ বাৰ্থডে সেইকাৰণে পূৰা কেক লৈ আহিছিলোঁ, কেক আছে ভিতৰত। মাইনা ওলোৱা 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 এইটো ওলাইছা বল 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 লৈ বল লৈ বল দৰ্জা দিছা হা জল্দি জল্দি। প্ৰথম বছৰ নে কি কোৱা, কেক নাকাটিলি কেনেকে হ'ব নে কি কোৱা তত কাটবাই লাগব নে কি মাইনা কাটবাই লাগব। হেপী বাৰ্থডে মইনা বুলি লিখা আছে। আজি মানে মাতাৰ 1 নম্বৰ উদ্দেশ্য হয় বাৰ্থডে মানে বৌৰ বাৰ্থডে। টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ। এই তোজুক দিয়া কৰে আগতে তোজুক মা ক'ত অ মা টেঙা টেঙা লাগছি না এইফালে মাদাৰ কিয় নেদিম কিয় এই আমাৰ তোজুক দি দিয়া অলপ তোজুক দে না এইবাৰে প্ৰথম নে আমাৰ ঘৰত, আগতে আহি পোৱা নাছিলি, বিয়াত কিয় নাহিলি ভাই? মই কিন্তু বেয়া পাইছোঁ, কাবাৰ বিয়াত গৈছি দনৰ কইনা মোৰ বিয়াত অহা নাই। সঞ্জীৱৰ বিয়াত
যাৱা নাই নেকি ইফালে মাইনাই চলি লৈছি আৰু ইফালে ভাই বহি আছে বোলে মোৰ ঘৰ চাইড তাকে ঘৰৰ ভিতৰত নি আছো ইয়াক বল 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 সেইফালে ভাত খাই আছে ট্ৰেইন চেঞ্জ হৈছে ভাই কি ট্ৰেইন চেঞ্জ হৈছে আমাৰ নিচিনা দুখীয়া মানুহে ঘৰতে আৰু দুখীয়া মানুহ কি কথা কোৱা দেখিলে ক'ত চাবই আজি প্ৰথমবাৰৰ কাৰণে আহি পাইছি আৰু কইনা আজিকালি সঁচাই কৈছো দুখীয়া মানুহ ঘৰতে ভিডিঅ' বনাই থাকো ক'তো যাব নোৱাৰো আজিকালি ট্ৰেণ্ডটো তাৰমানে চেঞ্জ হৈছে আজিকালি মানে শ্বপিং মলত ক'ৰবাত গাড়ী চাড়ী লৈ পেলাই কি একদম চেলিব্ৰিটি ঘৰে ঘৰে ঘূৰি থাকিলে আৰু পিলিয়ে পুৰা মোৰ বিচনা লৈ লৈছে কেনেকুৱা লাগছি পিলি কেনেকুৱা লাগছি এইখন আগতে মোৰ পুৰণা বিচনা আছিল এতিয়া বাৰু চেঞ্জ হ'ল ইফালে আমাৰ বেটা এই বেটা ইয়াৰ পৰা শুয়ে আছে ৰণ বেটা ধন বেয়া লাগিল আৰু তোৰ কইনাই যে মাংস যি নাখায় এইটোতো মইতো নাজানো ভাই একো নাই দে মাছ দুটামান সৰু সৰু পালা আৰু মাছ মাৰবা গেল দে ভাই সুদাই নিকাই কিবাকে মাংস খোৱাটো একচুৱেলি লিভাৰৰ কাৰণে বেয়াহে দে দে দনে তোৰ চলিয়ে প্ৰথম লোৱা দেখা পালো শাৰীও পালা মোৰ কইনাৰ হাতত তাকেতো আইভাৰ পে হাৰিয়ে পাওঁ নাছিল কি এগিলা আকৌ টোপনি গেল চাওঁ মইনা ইফালে ঘূৰাই দিচোন তুমি ইফালে ঘূৰা উল্টাকে ঘূৰাচোন কি হ'ব বাবু বৰ্মা এই চলিয়ে শাৰী পাব বৰ্মা বুলি কওঁতে শাৰী পালাই এইয়া এইফালে পিলিবা এই ভাই খানা কেনে হ'ল মজা আকৌ বেয়া লাগে নে ডবুৰি নিচিনা চাগে পাত চালো বোলে বল তাতে বল তাতে বহাগৰত বল মামীয়ে কাৰ চলি লৈছে আৰু বোলে তজুক নলওঁৱেই এয়া তজুক বোলে নলওঁৱেই এয়া এয়া মামীয়ে লা তজুক টেনশ্যন হৈ গৈছে সেইটো খুলি চাওঁ নিঙিনি ডাললীয়া লৈ যায় নেকি এইখান তুমি লবি বিহুৰ গামোচা বাবুৱে নতুন বাবুৰ পৰা গামোচা গুঠিলে বাই বাই ভালকে যাবা ভালকে পঢ়িবি দেই তাই চবতে ভালকে পঢ়িবি বুলি ক'লে বুলি কয় লাষ্টত যে মাৰ্কশ্বিটখন চালিহে গম পোৱা যায় যা বহিলো যাম দে বাই বাই যা ইফালে উঠ 30 তাৰিখলৈকে পুৰা ফ্ৰীয়ে নাই 31 তাৰিখৰ পিছত গোটেইকেইটাকে নিমন্ত্ৰণ দিলোঁ হ'ব দে লৈ যাবি হে তোৰ তাতো যায়ে থাকো ভাই তইহে নাহা আজি আহিলি ভাল লাগিল বেলেগ ষ্টাইলত যাব লাগিব অলপ হ'ব দে বাই বাই পিলি বাই 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 যাই থাকো সেইফালে ৰণ বেটা আমাৰ এইফালে তজু বেটা বাই বাই যা যা তজু বাই বাই লাইটটো দি লওক হেডলাইটটো দি লওক হ'ব বাছ ঠিক আছে যাব দাদা ধন কৈ না যাবি হা